নমস্কাৰ 30 এপ্ৰিলত জাতক জাতিকাসকলৰ বাবে এটা ডাঙৰ পৰিৱৰ্তন আহি আছে। এইদিনা নৃসিংহ জয়ন্তীৰ লগতে বুধ গ্ৰহো ৰাশি সলনি কৰিছে। কিন্তু এই পৰিৱৰ্তনে তিনিটা ৰাশিৰ জীৱনত সমস্যা কিন্তু বঢ়াব পাৰে। আপোনাৰ ৰাশিও এই তালিকাত আছে নেকি? শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে হৰ হৰ মহাদেৱ বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব। জ্যোতিষ গণনা অনুসাৰে 30 এপ্ৰিল 2026ত বুধ গ্ৰহ মেষ ৰাশিত প্ৰৱেশ কৰিব। বুধ হৈছে বুদ্ধি, কথা বতৰা আৰু সিদ্ধান্ত লোৱাৰ গ্ৰহ, আৰু মেষ হৈছে অগ্নি তত্ত্বৰ শক্তিশালী ৰাশি। এই দুয়োটাৰ মিলনত কিছুমান ৰাশিৰ জীৱনত উত্থান পতন বাঢ়ি যাব পাৰে বুলি ধৰা হৈছে। 1 নম্বৰ ৰাশি হৈছে ধনু। ধনু ৰাশিৰ মানুহে এই সময়ত যাত্ৰা কৰাৰ পৰা বাচিব লাগে, কিন্তু হঠাতে যাত্ৰা কৰিলে সমস্যা আহিব পাৰে। নতুন কাম আৰম্ভ নকৰাই ভাল। ব্যৱসায়ত বিনা পৰিকল্পনাৰে লোৱা সিদ্ধান্তই যথেষ্ট ক্ষতি কৰিব পাৰে। কিন্তু বিশেষকৈ আইন কানুন বা কোৰ্ট কাছাৰীৰ বিষয়ত বাধা আহিব পাৰে। এই সময়ত আপোনালোকে ধৈৰ্য ধৰাটো অত্যন্তই দৰকাৰ। 2 নম্বৰ ৰাশি হৈছে কন্যা। কন্যা ৰাশিৰ বাবে এই সময় অলপ চাপ বহোৱা সময় হ'ব পাৰে। কৰ্মক্ষেত্ৰত টেনচন বাঢ়িব পাৰে। সৰু সুৰা অসুখ বিসুখে পীড়া দিব পাৰে। ব্যৱসায়ত উঠা নমা দেখা পাব পাৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে আগতে পৰামৰ্শ লোৱা অত্যন্ত প্ৰয়োজন। নিজৰ কথা বতৰাটো সাৱধান থাকিব লাগিব আৰু লৰালৰিত একো সিদ্ধান্তই লোৱা উচিত নহয়। 3 নম্বৰ ৰাশি হৈছে মকৰ। মকৰ ৰাশিৰ বাবে এই সময় মিশ্ৰ ফল দিব পাৰে। কামত উঠা নমা অনুভৱ হ'ব পাৰে। বিবাহ বা সম্পৰ্কত কিছু বাধা আহিব পাৰে। ঘৰ আৰু সম্পত্তি কিনাৰ পৰিকল্পনা বিফল হ'ব পাৰে। এই সময়ত বন্ধুত্বতো কিছুমান ভুল বুজাবুজি হ'ব পাৰে। এই সময়ত আনৰ ওপৰত নিৰ্ভৰটো কমকৈ কৰক আৰু নিজৰ দায়িত্ব নিজেই লওক। শেষত আৰু 2টা ৰাশিৰ কথা ক'ব লাগিব যিয়ে অলপ সাৱধান থাকিব লাগিব। সেয়া হৈছে মিথুন। ভুল যোগাযোগে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু কামত ভুল বুজাবুজি হ'ব পাৰে। নেক্সট হৈছে মীন ৰাশি। মানসিক চাপ বাঢ়িব, সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে। এই সময়ত সকলোৰে বাবে ধৈৰ্য আৰু সাৱধানতা খুবেই দৰকাৰ। আপোনাৰ ৰাশি এই তালিকাত আছিলে নেকি কমেণ্টত লিখি জনাওক। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।